Bihu. This is Ayub, bro. Finally, Ayub on Pathakat. Next level. Next level. I go to give out. I guy. Guitar school where you are Kubesa Kill. Support Kori here to Maluke. My next level is my favorite Manazon Kuno. Next level, 10 one money so where that a better like YouTube, you know, how YouTube, I show video, people have memories. Hello guys, এটা নতুন ভিডিওলে আপোনালোকক স্বাগতম জনালো আৰু আপোনালোকে গমে পাইছে আয়ুব ভাই আমাৰ গাঁৱত আহিছিল বা এতিয়াও আছে মানে আমাৰ গাঁৱতে আছে মিডলতৰ ঘৰত আহিছে তো মই ইনভাইট কৰিছো আমাৰ ঘৰত বিহু খাবলৈ তো এতিয়া আহিব আয়ুব ভাই ভাবিছো এটা সৰু নৰমাল জাস্ট এটা ব্লগ এটা বনাও ঘৰতে আয়ুব ভাইৰ লগত কথা পাতিম আৰু শেয়াৰ কৰিম তো চাই থাকক আৰু ভাল লাগিছে যেহেতু আয়ুব ব্লগছে হয় চেনেলটোৰ নাম তো আয়ুব ভাই বুলি কও আয়ুব ভাই যেহেতু অসমৰ ফেম হয় আমাৰ বিকাশ দাহঁতৰ লগৰ হয় নেক্সট লেভেল ফেমিলিৰ মেম্বাৰ হয় তো ভাল লাগিছে আহিব আমাৰ ঘৰলৈকে বহুত দিনৰ আশা আছিল যে এনেকৈ লগ পাম তো ফাইনালি আজি লগ পালো আৰু কি আৰু আপোনালোকে চাই থাকক স্কিপ নকৰিব আৰু বহুতো কিবা কিবি কথা পাতিম আয়ুব ভাইৰ লগত অলপ ইন্টাৰেষ্টিং জমনিও হ'ব এক্সাইটেড গাইজ আয়ুব ভাই আহি আছে মিডলক কল কৰিছিলো জাষ্ট কৈছে যে গৈ আছো অলপ টাইম ৰখি দে তো মই ৰখি আছো এতিয়া ৰাস্তালৈকে যাম আহিলে আহিব ভাল লাগিব কি সুপাৰ এক্সাইটেড তো গাইজ চাওক কোন আহিছে মোৰ ৰুমত Happy Bihu. This is Ayub, bro. Finally, Ayub on Pathakat. Next level. আৰু লগত আছে মিডল আৰু আমাৰ ইফালে PUBG প্লেয়াৰ অলকে চাই কৰি দিয়া দে ঠিক আছে আয়ুব দা Happy Magh Bihu. ভাল লাগিল ভালকে তুমি এনেকুৱা ভিডিঅ' বনাই কৰি থাকিবা তুমি গান গাই মানে গিটাৰ স্কুল কৰি থাকিবা মুখলৈ খুবেছে থাকিল Support Kori here to Maluke. আয়ুব ভাই আমি যেহেতু আমি এতিয়া বিহু খাবলৈ মাতিছিলো বিহু খাব মাতিছো আমি পিঠা নিদিও বা আমি আমাৰ ট্ৰেডিশনাল আমাৰ যোনটো শুকান পিঠা থাকে তেল পিঠা থাকে এইটো যদি নিদিও কেনেকৈ হ'ব কি কয় আয়ুব ভাই পিঠা মেন চাব পাৰি পিঠা আছে চাহ দিছে তো আমি এতিয়া অলপ আমি চাহ খাওঁ কণ্টিনিউ কৰি আছো ভিডিঅ' চাই থাকক সো গাইজ যেহেতু আয়ুব ভাইক আমি বিহু খাবলৈ মাতিছো বিহু খাবলৈ মাতি যদি আমি জলপান নিদিও কেনেকৈ হ'ব নে কি আয়ুব ভাই জলপান মেইন তো এই আৰু সৰু সুৰাকে আমি যিমান পাৰো কৰিছো আয়ুব ভাইক যিমান পাৰে মই দিছো আৰু আমাৰ ফালৰ পৰা তো চাওক একো দিয়া নাই লগাতে বেছি দিছে ভাই প্ৰথমে আহাৰ পিছত চাহ দিলে চাহৰ লগতে সেইটো পিঠা খাইছো নাৰিকল পিঠা তামোল খালো তাৰপিছত জলপান খাইছো তামোল খাই জলপান খাইছে এইটো বেলেগ কিন্তু দেই তো চাই থাকক ভিডিঅ' আৰু বহুতো আহিব বাকী আছে ভিডিঅ' এতিয়াও স্কিপ নকৰিব লাষ্টলৈকে চাওক আমাৰ এটা জলপান খোৱা হৈ গ'ল আৰু ভাবিছিলো মানে কি আৰু অলপ টাইম থাকিব দিম বুলি কিন্তু আয়ুব ভাই কৈছে যাব লাগিব কিবা কাম আছে বোলে কাম আছে হয় পাৰ্চনেল কাম থাকে চবৰে সো মানে মই ভাবি আছিলো যে মানে এজ এ ইউটিউবাৰ হয় বহুত ষ্ট্ৰাগল কৰিছে কিবা কৰিছে মানে কৰিব লাগিব যেহেতু মানে পাৰ্চনেল এটা লাইফ থাকে ন পাৰ্চনেল লাইফটো মানে চবে বিচাৰে কেনেকুৱা হয় মানে কুৱেশ্যন মাৰ্ক এটা থাকে হয় নে নহয় কুৱেশ্যন মাৰ্ক এটা সকলোৰে থাকে মানে মই কেইটামান জাষ্ট মানে কুৱেশ্যন মানে মই ভাবিছিলো আৰু যে মই সুধিম বুলি আয়ুব ভাইক তো এতিয়াও থাকে সুধিম আয়ুব ভাইক মোৰ ফাৰ্ষ্ট কুৱেশ্যন আয়ুব ভাইলৈকে তোমাৰ ইউটিউব ফাৰ্ষ্ট জানি কেতিয়া ষ্টাৰ্ট কৰিছা ইউটিউব জানি মই ষ্টাৰ্ট কৰিছো 2020 27 ছেপ্টেম্বৰ তাৰমানে মই ইউটিউব জানি মই ষ্টাৰ্ট কৰিছো এতিয়া মই অল আছাম আইট কৰিছিলো তাৰমানে অল আছাম আইট কৰিছিলো মই ইউটিউব চেনেল খুলিছো মই বঙাইগাঁও কি কোৱা ৰাইট কৰি থাকা মাজতে মানে কৰিছো মাজতে এতিয়া একো এক্সপেৰিয়েন্স আছে মই জিৰ' এক্সপেৰিয়েন্স মানে ইউটিউব বিষয় এতিয়া মই ইউটিউবত মই নতুন মানে ওকে তো বিগিনাৰ আছিলো তাৰপিছত মই ইউটিউবত ষ্টাৰ্ট তোমাৰ নেক্সট লেভেলৰ মানে সবতকৈ ফেভৰেট মানুহজন কোন হয় নেক্সট লেভেল তেনেকুৱা নহয় মানে চবৰে এটা বেলেগ ৰ'ল আছে মানে সবকে মানে থাকে ন স্পেশাল এজন মনত থাকে ন দাদা হয় বিকাশ দা এসে বিকাশ দা আছে গৰুম দা আছে অব্দুল দা আছে সৌমেন দা আছে বিজয়কে আছে সবকে মন কৰো মোৰ নিজৰ দাদা নিচিনা আৰু এতিয়া মই ইউটিউব ষ্টাৰ্ট কৰিছো যে ফাৰ্ষ্ট মানে মই মানে আগৰ লাইক বহুত বাহিৰৰ ইউটিউবাৰ বহিছিলো ৰড ৰেচিং কৰি মানে কৰ্নাৰিং মাৰে আৰু মানে যেতিয়া মানে ভাবিছিলো এটা থিংকিং মানে আৰু মই মানে ইমান কেমেৰাটো ফ্ৰেণ্ডলি নাছিলো আৰু মোৰ ফাৰ্ষ্ট মই ডেমো প্ৰফেশ্যনেলটো মই টেটু আৰ্টিষ্ট প্ৰফেশ্যনেল ফাৰ্ষ্ট প্ৰফেশ্যনেল হৈছোঁ মই টেটু শিকোঁতে মানে মই SBNক লগ পালোঁ শিৱক লগ পালোঁ তাৰপিছত সেনেকুৱা আমি ৰাইট প্লেনিং কৰিলোঁ অলপ ৰাইট অপৰচুনিটি এটা পাইছোঁ তাৰপিছত এনেকুৱা কৰি পিছত মই মানে কেমেৰা বিষয়ে একো নাজানো মানে আৰু কেনেকুৱা কেমেৰা আৰু মটৰবোৰক কৈ কি কথা কি পাতিম কি মানে
কি কথা কম মানে ফাৰ্স্ট ভিডিওটো চাইছো একো মানে তুমি ভয়েস দিয়া নাই তাৰপিছত বিকাশ দাম কৈছে এনেকুৱা তুমি ভিডিঅ' কৰিলে ন লাইক 10 জন মানুহ ভাল পাব 100 জন মানুহ বেয়া হ'ব কাৰণে বহুত বয়সস্থ মানুহ আছে লাইক আৰু উঠি অহা যোনবোৰ ল'ৰাবোৰ আছে সেইবোৰতে ইনস্পিৰেশ্যন হয় মানে আমাৰ পিতা চাই কিনে হা এটা ভিডিঅ' দিছোঁ নহ'লে কাৰোবাৰ ভিডিঅ' দিছোঁ এনেকৈ তোমাৰ পিতা হা পাথৰা ভিডিঅ' দিছোঁ মই গিটাৰিষ্ট হ'ম সিহঁতৰ এটা মানে থিংকিংটো থাকে মই যদি বাইক চলাওঁ পূৰা কনেং চনেং মানুহ হা লাইক কনেং কৰিব লাগিব আপোনালোকে ফুল্লি গাৰ্ড পিন্ধি পিন্ধিব লাগে হয় চিনিয়ৰ হয় সিহঁতৰ আপোনাৰ টিপছবোৰ ল'ব তেতিয়া কৰিব পাৰি এতিয়া মই একো নলেজ নাছিলে ইউটিউবত তাৰপিছত বিকাশ দা মোক ৰাতি বঙাইগাঁৱত কৈছে যে এনেকুৱা কৰিলে তোমাৰ এজন মানুহে মৰম দিব 10জন মানুহ বেয়া হ'ব তাৰপিছত মই লাইক কৈছে তুমি ফেচ ব্লগিং কৰা লাইক তুমি সেই ভিডিঅ'টো তুমি 10 বাৰ নহয় 20 বাৰ চোৱা যে তোমাৰ এতিয়া নিজৰ ভাল লাগিব এতিয়া মানুহৰো ভাল লাগিব তুমি যদি ভাবা নাই মই ভিডিঅ'টো বনালো মোৰ নিজৰে ভাল লগা নাই এতিয়া মানুহো ভাল নাপায় সেইটো মানে নিজৰ ভাল লাগিব তুমি ভিডিঅ'টো এডিট কৰিলে ধুনীয়াকৈ এডিট কৰি তুমি নিজে চাব লাগিব হা এইটো বস্তু মই ভাল কৈছোঁ মই নেক্সট সেইটো মানে লাজুকী হ'ব নালাগে মই মানে কেমেৰাটো পুৰা একদম নীলাজ হ'ব লাগিব নীলাজ হ'ব লাগিব কেমেৰা য'তে ত'তে আৰু তোমাৰ আৰু লাইক ইউটিউব বুলি নহয় যে হা মই ইউটিউবত আহিছোঁ মই ভিডিঅ' বনাব লাগিব সেইবোৰ এটা মেমৰিজ ইন কেছ কিছুমান আছে মোবাইলত আজিকালি 246 GB 500 GB তুমি কেপাচিটি আছে কিমান মেমৰিজ ৰাখিবা ইউটিউবত কি হয় এটা বেলেগ এইটো এটা ইণ্ডাষ্ট্ৰি হয় তুমি ইন কেছ তোমাৰ ল'ৰা ছোৱালী তোমাৰ মানুহক পুতুককে তুমি লাইক হোৱাটছএপত চবকে কেনেকুৱা ভিডিঅ' বনাই দিবা এতিয়া ইউটিউবত নামটো মানে আহি যাব ফিউচাৰলৈকে আমি চলি থ'ব পাৰোঁ চ' মোৰ থাৰ্ড কুৱেশ্যন হ'ল যিহেতু এতিয়া আমাৰ নতুন নতুন বহুত ইউটিউবাৰ্ছ উঠি আছে আমাৰ লোকেল ইউটিউবাৰ্ছ সৰু সৰু এনেকৈ উঠিছে সিহঁতক তুমি কি ক'ব বিচাৰা মানে ক'ব বিচাৰা মানে ফাৰ্ষ্ট সেই কথাটো মোক চবেই কয় লাইক বহুতে কয় লাইক ইউটিউবটো আমি লাইক কাৰিয়াৰ ল'ব পাৰিম নে ইউটিউবটো আপোনালোকে কাৰিয়াৰ নল'ব কিয় ইউটিউব লাইক এটা হবি টাইপ ল'ব লাগিব আপুনি কিয়নে হা যদি আপোনালোকে বিচাৰে লাইক যদি মই ইউটিউবৰ বহুতকেইটা ভাগ আছে আপোনালোকৰ মটৰ ব্লগিং আছে লাইফষ্টাইল আছে চবৰে বেলেগ বেলেগ টাইপ থাকে এতিয়া মই লাইফষ্টাইল মই দিয়া নাই কেতিয়াবা লাইফষ্টাইল দিওঁ লাইক টেটুইঙো দি আছোঁ মই যিহেতু মোৰ হবিটো মই মটৰ ব্লগ কৰোঁ মই বিভিন্ন ধৰণ লাইক জেগাবোৰ এক্সপ্ল'ৰ কৰোঁ ট্ৰেভেল কৰি কিনে বিভিন্ন ধৰণৰ ভিডিঅ' বনাওঁ মোৰ এইটো মানে বেলেগ লাইফষ্টাইল এতিয়া যদি মই যদি এইটো মোৰ কাৰিয়াৰ হিচাপে পাবোঁ কাৰিয়াৰত যদি আপোনালোকে যদি ট্ৰেভেল কৰিবলৈ যাওঁ আপোনাক পইচা লাগিব পইচাৰ কাৰণে ইনকাম চ'ৰ্চটো লাগিব সেইটো কাৰণে ইউটিউবটো আপোনালোকে ফাৰ্ষ্ট এটা আহিব লাইক হবিৰ নিচিনা আৰু হা এইটো হবিৰ নিচিনা মই মানুহ মোৰ টাইম টেবুল এনেকৈ আমি স্কুল এনেকৈ টাইম টেবুল দিয়ে ৰাতিপুৱা উঠিম ব্ৰেকফাষ্ট কৰিম কলেজত যাম স্কুল যাম আহিম টিউশ্যন যাম সেনেকুৱা মানে তেনেকৈ মই চানডে এটা ব্লগ দিলোঁ নেক্সট চানডে এটা ব্লগ দিম সেনেকুৱা আকৌ পিলাক এতিয়া আপোনালোকে দেখা পাব নাই ইউটিউবৰ পৰা মোৰ এটা ইনকাম চ'ৰ্চ আহি আছে লাইক মই হা অলপ আপডেট কৰিম মই নেক্সট লেভেল কৰিম লাইক হা আজি মই এসপ্তাহত এটা ভিডিঅ' দিছোঁ তাৰপিছত মই সপ্তাহত ছেকেণ্ড 2টা ভিডিঅ' দিম সেইটো আপোনালোকে পৰা কাৰিয়াৰ যদি মানে তেতিয়াহ'লে নহ'ব মোৰ ফালৰ পৰা ছাজেশ্যন আপোনালোকে হবি মানক তাৰপিছত আপোনালোকে কাৰিয়াৰ মানিব লাগিব ইন ফিউচাৰত যিহেতু দাদা এক্সপিৰিয়েঞ্চ আপোনালোকে এক্সপিৰিয়েঞ্চ নাই যিহেতু লাইক এক্সপিৰিয়েঞ্চ থকা বহুত মানুহ আছে আমাৰ বিকাশ দা আছে ডিম্পু দা আছে লাইক ভূষণ দা বিতৰণ দাহঁতে আছে সিহঁতৰ মানে কি কাৰিয়াৰ হিচাপত মাৰা নাই বস্তুটো হবি সেইটোৱে হবি হিচাপত মানিব লাগিব বস্তু হবি মোৰ ফ'ৰ্থ কুৱেশ্যন কেতিয়াবা এনেকুৱা হয় তুমি ধৰা ৰাইডত গৈ আছা কিবা ইমাৰ্জেঞ্চি কাম হ'ল ধৰা তোমাক মিট কৰিব ৰখি আছিল কিন্তু তুমি ৰখিব নোৱাৰিলা সেইটো মানে চিটুৱেশ্যনত তুমি কি ক'ব মানে তোমাৰ কিছুমান টাইমত হয় লাইক বহুত কিছুমান ফ্ৰেণ্ড থাকে এনেকৈ ক'ৰবাত দূৰত থাকিল আহিব নোৱাৰে কিন্তু আমি সেইটো ধৰা ঠাইত যাম এক্সপ্ল'ৰ কৰিবৰ কাৰণে লাইক আমি ৰিচেণ্টলি এনেকৈ আপোনালোকে চাগে পাৰ্থবাইট চেনেলৰ পৰা জড়িত আছে মোৰ চেনেলত আপোনালোকে চাইছে আমি UK গৈছোঁ মানে এটা অনুৰাগ আহোঁতে আমি মাজুলী গৈছিলোঁ মানে এটা আমাৰ নৰ্থ ইষ্টটো আমাক ঘূৰাইছিলোঁ এতিয়া মানে কি মানুহে পুৰা মানে কেৰিনেছটো আছিলে হা বিকাশক লগ পাম অনুৰাগক লগ পাম আয়ুবক লগ পাম সকলোকে আমাৰ টিম নেক্সট লেভেল লগ পাম কিছুমানতো ৰাস্তাত পুৰা শুই গৈছে মানে বেৰিগেট চেৰিগেট কিবা শুই গৈছে তেতিয়া মানে কি হয় আমাৰ মানে কি মাজুলীত ৰিচেণ্টলি এটা কেছ হৈছিলে তোমাৰ মাজুলীত নাও এটা ডুবি গৈছিলে সেই ইনচিডেণ্টৰ পৰা মানে তেতিয়া মানে কিছুমান ৰুল ৰেগুলেশ্যন দিয়া হৈছে তোমাৰ 4টাৰ পৰা তাত পৰা ফেৰী চেৰী বন্ধ মানে আমি সেই টাইমত গৈ পাব লাগিব এতিয়া মানে কি হৈছিলে পুৰা আমি ৰুল অৱস্থা মানে ৰখালোঁ আমি ৰখা নাই সমাধান গৈ কেনে তাৰপিছত ফেৰীটো নাপালোঁ ষ্টাৰ্ট কৰি দিছোঁ সেনেকুৱা মুমেণ্ট হয় কিছুমান বেয়াও লাগে ষ্টৰি দিয়ে লগ নাপালোঁ চ' কিছুমান মুমেণ্টত বেয়াও লাগে লাইক ইমান মৰম দি আছে লগ নাপাওঁ কেতিয়াবা কিবা বেয়া লাগে আৰু তাৰপিছত আকৌ এতিয়া আমি বেগ গৈছিলোঁ মানে আমি ৰখি কেনে আমি ধুনীয়াকৈ লগ ধৰি আহি আছিলোঁ এভৰি আমি ষ্টপছত আমি ষ্টৰি দিওঁ আমি হাফ এন আৱাৰমান চাইড ব্ৰেক লাঞ্চ কৰিলোঁ আমি এনেকৈ ধুনীয়াকৈ ৰখি গৈ আছিলোঁ মানে
সো গাইজ এতিয়া আমাৰ খোৱা বোৱা গোটেইখিনি হৈ গ'ল ভিডিঅ'খিনি আমি এতিয়া শেষ কৰিব লাগে আৰু সো আয়ুব ভাই আছে ওচৰত আৰু মৃদুল আছে ওচৰতে আছো এতিয়া বাছুবা এতিয়া মানে মৃদুলৰ ঘৰ ওচৰতে যাৰ ঘৰত ওচৰতে আমি মৃদুলৰ ঘৰত যাম আৰু যিহেতু আপোনালোকে চেনেলটোকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মৰম দিব আৰু যিহেতু আপোনালোকৰ গম পাই যোনবোৰ গিটাৰিষ্ট লাভাৰ যদি আপোনালোকে এনে টিপছ যদি বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে টিপছবোৰ মজাকে দি থাকিব তো ঠিক আছে বাই বাই গুড নাইট হেপী মাঘ বিহু গুড নাইট সকলোকে মোৰ ফালৰ পৰা হেপী মাঘ বিহু লাভ ইউ অল লাভ ইউ মাছ মাছ বাছা